নমস্কাৰ, মই নিভা। মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰষুণো দি আছে, ইফালে ঠাণ্ডাও বতৰ। কি খাওঁ কি নাখাওঁ ভাবিলোঁ লুচি পুৰি আলু ভাজি খোৱা ভাল হ'ব। গতিকে আজি আমি দোকানত আছোঁ, দোকানৰ পৰা গৈ পিনে লুচি পুৰি আলু ভাজি বনাম আৰু আপোনালোককো দেখাম, চাই থাকিব আগলৈ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আছোঁ, গৈ আছোঁ এতিয়া ঘৰলৈ আহি পিনে এতিয়া আলু কাটি ল'লোঁ, আকৌ পিঁয়াজ চিয়াজ চব সকলো কাটি ল'লোঁ। তাৰপাছত আৰু মঠি বেলি লৈছোঁ আৰু এতিয়া ভালদৰে বেলি লৈছোঁ। ঠাণ্ডা বতৰ খাই যিহেতু ভালেই লাগিব, পূজাও বতৰ তাতে। পূজা চাব আজি নগ'লোঁ, বতৰটো বেয়া কাৰণে, বৰষুণ দি আছিলে। বেলি মেলি হৈ গ'ল, এতিয়া আমাৰ বেলিও হৈ গৈছে। তাৰপিছত কেৰাহী পাতি দিছোঁ, লগতে ভাজি লৈছোঁ আৰু এতিয়া তেলত দি দিলোঁ। তেল পূৰা উতলি আছে আৰু গৰম হৈ গ'ল। ভালদৰে লৰাই মেলি দিছোঁ, ভাজি লওঁ ভালকৈ। আলু ভাজিখিনি বনাই মেলি হৈ গ'ল আৰু এতিয়া ভালকৈ বনাই ল'লোঁ আলু ভাজিও। লগতে আমাৰ পুৰিও ফাইনেলি হৈ গ'ল বনাই মেলি। এতিয়া খাবলৈ লৈছোঁ। পিঁয়াজ, জলকীয়া, নিমখ, আলু ভাজি, ৰঙালাও ভাজি ৰাতিপুৱাই আছিলে। এতিয়া আমাৰ ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া ভালদৰে খাই লওঁ। খাই লৈছোঁ, একদম টেষ্টি হৈছে, বহুত ধুনীয়া লাগিছে খাই পিনে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।